কাদম খুলুমবাই নমস্কাৰ মই BKS আৰু আপোনালোকৰ মাজলৈ আজি এটা নতুন ব্লগ লৈ আহি আছোঁ। মোৰ লগত আছে অভি, ঋষিকেশ, ৰূপাংকৰ আৰু ইন্দ্ৰ। বলক তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলাই আহি এয়া জৰ্জ খেলপথাৰ পৰা হৈছোঁ আৰু গৈ আছোঁ। আগত দুজন, পাছত দুজন, মই মাজত আৰু এয়া আগত ইন্দ্ৰ। যাম আছে অলপ, চ' ঠিক আছে গৈ থাকোঁচোন। অকণমান মোবাইল এতিয়া সোমোৱাই লৈছোঁ। চ' এতিয়া আহি আমি পাইছোঁহি, দিয়ক ক'ৰবাত পালোঁহি আৰু আমি পালোঁহি। এতিয়া অলপ খোৱা বোৱা কৰি লওঁ, কিবা এটা খাই লওঁ, যিহেতু বহুতো যাবলৈ আছে। ৰাতিপুৱা ব্ৰেকফাষ্ট একো কৰা নাই, আকৌ চাহ খাই ওলাই আহিছোঁ। চবেই চাইকেলবোৰ বান্ধি লৈছোঁ আৰু ব'লক। এইফালে নাযাওঁ আজি এইফালে যামগৈ। অভি কেনেকুৱা লাগিছে? মজা ন? ঠিক আছে, বতৰটো এতিয়ালৈকে খুবেই ভাল। আৰু ব'লক অলপ আপত উঠোঁ। আপত চলোৱা অভ্যাস নাই, চাইকেলো বহুত দিনৰ মূৰত চলাইছোঁ। চ' গৈ থাকোঁচোন। ফাইনেলি শৰাইঘাট ব্ৰিজত এতিয়া, আৰু সেইখন মই আহি আছোঁ নতুন দলংখনত, যিখন আছে নতুন ব্ৰিজখন আছে। আৰু সেইখন হৈছে পুৰণা ব্ৰিজখন। ইপাৰে ঘূৰি আহোঁতে আহিম, এইটো নতুন ব্ৰিজ। আগত অভি গ'ল, পিছত আহি আছে। চ' চাই লওক। ইয়াত ৰ'বলৈ নিদিয়ে, মানে একচুৱেলি নৰ'বলৈ লিখা থাকে, কাৰণ জাম হৈ যাব যে। আৰু সেইখিনি কওঁ, আমাৰ তাকে বেয়া কামটো হৈছে চাওক, এই ছাইডৰ যিবিলাক ডিভাইডাৰবিলাক আছে, মানুহে ইয়াত পিকাই থৈ যি অৱস্থা কৰিছে চাওক। চ' পিকোৱাটো বন্ধ কৰক, কিমান নিপিকায় আৰু। পলিথিন এটা লৈ ফুৰিলে বেছি ভাল হ'ব। আৰু ব'লক। চ' আহি বৰ্তমান ৰাস্তাৰ মাজতে আছোঁ। অলপ ভাগৰ লাগিছে, পানী চানী খাই লৈছোঁ। আৰু প্ৰায় 10 কিলোমিটাৰ 12 কিলোমিটাৰ ওপৰত আছে। বাৰু গৈ থাকোঁচোন, চাই থাকোঁ ৰাস্তাটো, মই আপোনালোকক দেখাই যাম। অলপ দূৰ আহিলোঁ, আহি এতিয়া পাইছোঁ পুৱামক্কা, দৰ্জাত হাজো। আৰু ওপৰলৈ বহুত দূৰ আছে, অকণমান উঠি যাব লাগিব। অকণমান টাউনৰ পৰা এইখিনিৰ পৰা আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আৰু যে হওক, চাওঁ হওকচোন বাৰু কি হয়। আহি পুৱামক্কা পালোঁ। আৰু মোৰ পিছফালে দেখিছে আপোনাৰ কেনেকুৱা ধৰণৰ এটা আপ আছে। চাইকেল চলোৱা বহুত দিগদাৰ, গাড়ীয়ে উঠাওঁতে কেকাই জেগাই গৈছে গাড়ীয়ে। মোৰতো অৱস্থা ফাটি গৈছে। আৰু চাওক এতিয়াও আছে, বহুত আপ আছে। আৰু এইফালে আছে ডাঠ জংঘল। চ' যাবলৈ চেষ্টা কৰিম। মোৰ লগৰকেইটা আগৰ পৰা চলাই থাকে পাহাৰত, গতিকে সিহঁতি ওপৰলৈ উঠিলে। ব'লক পাহাৰলৈ উঠি গৈ থাকোঁচোন। অলপ সকাহ পাম যেন বুলি ভাবিছোঁ, অলপ প্লেইন পাইছোঁ, বৰ বেছিও নহয়। চাওঁ কিমানকণ যাব পাৰোঁ।
বহুতেই ভৰিকেইটা কষ্ট পাই গৈছে আৰু একচুৱেলি প্ৰেক্টিছ নাই, প্ৰেক্টিছৰ অভাৱ, খোৱা বোৱা খেলি মেলি এইবিলাকৰ কাৰণে হয়। সেইটো বুলি ভাবিছোঁ। অলপ ডাউন আছে। Few moments later. ফাটি গৈছে মানে কি ক'ম আৰু আপোনাক, প্ৰপাৰ প্ৰেক্টিছ নোহোৱাকৈ ইয়াত চাইকেল আহিব নাপায়। বহুত দিন চাইকেল চলোৱা নাছিলোঁ। এইফালে আছে হয়গিৰি মাধৱ মন্দিৰ, তলত আছে বহুত তলত, অলপ ঘূৰি আহিব লাগিব। চ' তালৈ যাম। প্ৰথমতে এইটো ডেষ্টিনেশ্যনলৈকে কমপ্লিট কৰি লওঁ, পাৰোঁ নোৱাৰোঁ চাই লওঁ। ইমান আপ আজিলৈকে চলোৱা নাই, কণ্টিনিউৱাছ এতিয়ালৈকে যিমানটো আহিলোঁ। আহি পাই গ'লহি পোৱামক্কা আৰু এতিয়া অলপ ৰ'ব, তাৰপিছত আকৌ নামি যাম। উঠা যিমান টান নমাওঁ সিমানেই টান। আৰু চাওঁ বোলো পোৱামক্কাৰ ভিতৰত কি কি আছে। আমাৰ ধৰ্ম নহয় যদিও ধৰ্মীয় স্থান, গতিকে ডাঙৰকৈ কথা নকওঁ। চাইক্লিং এণ্ড ব্লগৰ বুলি কয় মাৰ্কেটিং এক্সিকিউটিভ, ইয়াৰ ছাবস্ক্ৰাইব কৰাই আছে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, BKS দাদাজনৰ বেলেগ। অঁ, পোৱামক্কাৰ পৰা ভিতৰৰ পৰা আহিলোঁ। বৰ বেছি হাৰমি নাই কৰা তাত ব্লগ কৰি ধৰ্মীয় অনুষ্ঠান। চ' এতিয়া আকৌ ডাউন যাম। এতিয়া ডাউন হিল মানে একেবাৰে ডাউন হিল আৰু ফাটিবই বাৰু, ব'লক। আহি পোৱামক্কাৰ পৰা ওলাই আহিলোঁ আৰু বৰ ডাউন আছিলে, গতিকে একশ্যন কেমেৰা নহ'লে তাত কোনো ধৰণৰ ভিডিঅ' কৰিব পৰা নাযায়। তাৰপিছত আপোনালোকক দেখাব নোৱাৰিলোঁ, বহুত ডাউন, মানে সাংঘাতিকেই ডাউন। এইটো মানে মই বাইকৰ সমান স্পীডত আহি আছোঁ। আৰু আহি অলপ খোৱা বোৱা কৰি লওঁ। ইয়াত আহিছে চন্দ্ৰমা হোটেল, খাই লওঁ। এতিয়া গৈ আছোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰ। পোৱামক্কাৰ পৰা আহিলোঁ, অলপ কিবা কিবি খালোঁ, খাই বৈ। আৰু বেছি দূৰ নহয়, ইয়াৰ পৰা 3 কিলোমিটাৰ মানেই আছে। আকৌ এইবাৰ খালি আপ নাই যেনিবা। ব'লক। নেক্সট ডেষ্টিনেশ্যন বৰ বেছি কষ্ট নাই বাৰু। ব'লক। পালোহি, গৈ চাওঁচোন।
ইয়াতে বহুত ডাঙৰ ডাঙৰ কাছ আছে, বহুত পুৰণি হয় আৰু অলপ আগত ওলাই আছিলে, ওলালে মই আপোনাক দেখাম বাৰু। অলপ দেৰি বহিলোঁ ইয়াতে, ভাল লাগিলে, পৰিৱেশটো ধুনীয়া পৰিৱেশ, অলপ মানে মনটো শান্ত হ'ল। দেন আকৌ ওলাবলৈ লৈছোঁ উজান বজাৰ। এইবাৰ ঘূৰি দিওঁ আৰু দিনটো লাহে লাহে বেলিটো ডুবু ডুবু হৈ আহিছে লাহে লাহে। এতিয়া 2টা বাজিছে, যাওঁতে যাওঁতে আমাক আৰু 2 ঘণ্টা লাগিব চাগে, যি ট্ৰেফিক ৰাস্তাত। চ' ব'লক আৰু গৈ থাকোঁ। আমি আহিলোঁ আৰু এতিয়া আকৌ উভতি গৈ আছোঁ উজান বজাৰ। বহুত সময় হৈ গৈছে ইতিমধ্যে আৰু ভোক লাগিছে, ভাত নাই খোৱা দিলেগে। ব'লক গৈ থাকোঁ। বহুত ভিৰ, চ' ভিডিঅ' কৰিব পৰা নাই, চব দেখাব পৰা নাই আজি। আহি প্ৰায় জালুকবাৰী মানে শৰাইঘাটৰ ওচৰ পাইছোঁহি আৰু অলপ দূৰ আছে। মোৰ আগত চব গৈ আছে, মই পিছত আহি আছোঁ, লাহে লাহে আহি আছোঁ, আৰামছে আহি আছোঁ। চব ব'লক। আমিন গাঁও আৰু আগত শৰাইঘাটৰ ব্ৰিজ আছে, এতিয়া শৰাইঘাটৰ ব্ৰিজ পাৰ কৰিম। তাত ফটো তুলিবলৈ নিদিয়ে আৰু পুলিচ কিবা সুধিব, চ' গৈ লওঁ সেইডোখৰলৈকে। মোৰ বাৰু নাই প্ৰেছ কৰিবলৈ, আপোনালোকে কৰাই ল'ব। কেনেকুৱা লাগিছে? মজা, একদম শৰাইঘাটৰ মাজত আছোঁ। এইটো ফুটপাথটো আৰু এইফালে শৰাইঘাটৰ মেইন ব্ৰিজটো, পুৰণা ব্ৰিজ এইটো, এইফালে নতুনটো আছে। বাৰু গৈ থাকোঁ, ব'লক। তো আহি পাই গ'লোহি আৰু ব্লগটো সামৰিবলৈ লৈছোঁ। আজি বহুত টায়াৰ্ড আৰু আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। তেতিয়ালৈকে টেল দেন, বাই বাই।